হেল্ল' গেছ মোৰ চেনেল পিকেছ প্লাছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাজাপাৰাত খন্তেক সময়ৰ কাৰণে ৰাস্তাৰ কাষতে ৰখিছিলোঁ আৰু ওচৰতে হোটেল আছে, চাহ খাব পাৰি। আৰু এয়া চাহ ধুনীয়াকৈ সজাই থৈছে কমলা টেঙা আৰু এয়া ইমান ডাঙৰ ডাঙৰ অমিতা, হাইব্ৰিড অমিতা, দেখাত ধুনীয়া লাগিছে। আমি উপস্থিত হ'লোঁ শিখা বাইদেউহঁতৰ ঘৰত। বাইদেউহঁতৰ ঘৰ ধূপধৰাত আৰু ইমান ধুনীয়াকৈ ফুলবিলাক লগাই থৈছে ওপৰত, বটলত মাটি ভৰাই 9 বাজি ফুল আৰু এনেদৰে বেলেগ বেলেগ প্ৰজাতৰ ফুলবিলাক লগাইছে আৰু ফুলিলে ধুনীয়া লাগিল হয় বেছি। 9 বাজিৰে কেইবাটাও ভাগ থাকে। ভাইটিয়ে লাজ কৰিছে, মুখখন ঘূৰাই দিছে আৰু সেইকাৰণে সৰুটো নুঠালোঁ। ইমান ধুনীয়াকৈ ৱাল পেইণ্টিং কৰিছে ভাইটি দুজনে। আৰু এইখন ভাৰতৰ মেপ, লগতে আমাৰ অসমৰ মেপখন। চিত্ৰৰ জৰিয়তে মানুহৰ জীৱনটো প্ৰতিফলিত কৰিছে ইমান ধুনীয়াকৈ। এয়াই হ'ল জীৱন, এয়াই হ'ল মৃত্যু, গোটেইখিনি আৰম্ভণিৰ পৰা শেষলৈকে আমাৰ জীৱনটো কেনেদৰে আৰম্ভণি হয় আৰু শেষ হয়, গোটেইখিনি ইয়াতে প্ৰকাশ পাইছে।
বাইদেউৰ গা ভাল নহয় তথাপি আমাক বৰগীতটো শুনাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু খুৰীহঁতৰ ঘৰত আহিছিলোঁ শিখা বাইদেউ, তেখেতে গান শিকায়, ধূপ ধৰাতে ঘৰ খুৰী। কিবা কওঁ? আশা কাৰণে ভাল লাগিল, বহুত দিনৰ মূৰত লগ পালোঁ, প্ৰায় 1.5 বছৰৰ মূৰত। অকল পুৰবীয়া অহা নাই, আৰু বাকী কেইজন গাড়ীত বহি আছে। গতিকে আপোনালোকে পুৰবীক ছাপোৰ্ট কৰক, পুৰবীৰ ব্লগবিলাক আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক, ভাল লাগিব। আৰু ভাল লাগিল, বহুত ভাল লাগিল খুৰীৰ যিটো বৰগীত গালে, আৰু খুৰী বহুত ভালকৈ বৰগীত গায়। তেতিয়াহ'লে আহিছোঁ।